নমস্কাৰ মই anujsarma আপোনালোকৰ মোৰ ইউটিউব চেনেল অনুজ এছ এণ্টাৰটেইনমেণ্ট চেনেললৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক কুশলে আছে। আজি যিহেতু ৰবিবাৰ ঘৰতে আছোঁ, আজি কি বনাওঁ তাকে ভাবি বনালোঁ। আজি আপোনাৰ ছাগলী মূৰটো বনাওঁ বুলি ভাবিলোঁ। ধুনীয়াকৈ মাথাটো চাওক, মই বনাম অলপ চাই যিহেতু কি বনাওঁ তাকে ভাবি আজি ছাগলী মূৰকে লৈ আহিলোঁ। এয়া চাওক ছাগলীৰ মূৰটো এনেকৈ সৰু সৰু পিচ কৰি লৈছোঁ, লগত আলু লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, ধুনীয়া হ'ব। আৰু লগত মই লৈছোঁ এয়া চাওক ৰান্ধিবলৈ পিঁয়াজ লৈছোঁ, তাৰপিছত তেজপাত, দুখিলা জলকীয়া, জিৰা গুড়ি, আদা নহৰু, পাঁচফোৰণ, তাৰপিছত জালুক, ডালচেনি, তাৰপিছত লং, ইলাচি গোটেইখিনি লৈছোঁ। আপোনালোকে চাই গৈ থাকক, আজি ধামাকা হ'ব ভিডিঅ'টো গাইছ, খালি শেষলৈকে চাই গৈ থাকক। মইনো কেনেকৈ বনাওঁ ছাগলীৰ মূৰটো। হালধি আৰু নিমখ জোখমতে দি দিম। যিহেতু মই তেল বেছি নাখাওঁ, মই কমকৈ দিছোঁ, আপোনালোকে বেছিকৈ ল'ব পাৰে। চাওক ইয়াৰ পিছত মই তেল দি দিলোঁ। কেৰাহীটো অকণমান গৰম হোৱাৰ পিছত তেলটো গৰম হোৱাৰ লগে লগে ইয়াত পিঁয়াজ, নহৰু, জলকীয়া গোটেইখিনি মই দি দিম। আপোনালোকে চাই গৈ থাকক। ইয়াত গোটেইখিনি দিলোঁ, মছলাখিনি অকণমান তেলত ফ্ৰাই হ'বলৈ দিছোঁ গোটেইখিনি, আৰু দিবলৈ আছে বাৰু, পিছত গোটেইখিনি দি দিম। আপোনাক চাওক অকণমান ফ্ৰাই হ'ব। গোটেইখিনি বহাই তাৰপিছত মাংসখিনি বঢ়াই দিলোঁ, মূৰখিনি বহাই দিলোঁ, ছাগলীৰ মূৰ। এয়া চাওক কি ধুনীয়াকৈ মই এতিয়া ভাজি আছোঁ। চাওক অকণমান সিজিবলৈ দিছোঁ। চাওক অকণমান সিজিবলৈ দিছোঁ নেকি। এতিয়া বহাই মই লাৰি আছোঁ। চাওক এনেকৈ এখন হাতেৰে খেতি কৰি আছোঁ, এখন হাতেৰে এনেকৈ লাৰি আছোঁ। চাওক সিজিব দিছোঁ এনেকৈ। এতিয়া চাওক এনেকৈ লাৰি আছোঁ। এতিয়া যিহেতু ভাজি হৈ গ'ল, আৰু এইটো যিহেতু ছাগলীৰ মূৰ ন, এইটো নিসিজিব এনেকৈ, মই কুকাৰত দিব লাগিব। ইয়াৰ পিছত নেক্সট ষ্টেজ মই কুকাৰত দিম, দি পেলাই মই চিটি মাৰিম, আপোনালোকক দেখাই থাকিম। চাওকচোন কি ধুনীয়া হৈছে ন ভাজি হোৱাৰ পিছত। চাওক কি ধুনীয়া হৈছে, চাওক অকণমান খালি আপোনালোকে বগা দেখিছে নেকি নাজানো, কিন্তু ব্লাৰ হৈছে কিজানি। চাওক দেখিবলৈ ধুনীয়া হৈছে। এতিয়া মই মাংসখিনি কুকাৰত বহাই দিলোঁ। এতিয়া চিটি মাৰিবলৈ দি মই জোখমতে পানীও দিলোঁ অকণমান। আপোনালোকে যিখিনিলৈকে পানী দিব পাৰে পিছতো পানী দিব পাৰে, কিন্তু এতিয়া মই জোখমতে এইখিনি পানী দিলোঁ। এতিয়া মই চিটি মাৰিব দিম। আমাৰ ছাগলীৰ মূৰ ৰেডি হৈ গ'ল খাবলৈ। সঁচাকৈ দেখিবলৈ কিমান ধুনীয়া হৈছে নহয় জানো। চাওক একদম চিম্পুল, আপোনালোকেও এনেকৈ বনাই খাব পাৰে, ভাল লাগিব। চাওক দেখুৱাই দিছোঁ। এয়া চাওক সঁচাকৈ তামাম টেষ্টি হৈছে খাবলৈ। যদিও মূৰতো বেছি একো খাবলগীয়া নাথাকে, কিন্তু মেইনলি যিখিনি জোলখিনি সঁচাকৈ তামাম টেষ্টি হৈছে, এক্সিলেণ্ট। চব খাই ভাল লাগিছে। আপোনালোকে এনেকৈ চিম্পল এটা ঘৰতে বনাই খাব পাৰে ছাগলীৰ মূৰ, সঁচাকৈ ভাল লাগে খাই। আৰু যদি ভিডিঅ'টো এনেকৈ চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব গাইছ।